এনডিএৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব। আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম। আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে, আজিও আছে। তো ইলেকশ্যন হৈ গ'ল, খুব হাৰিডলি চব ডিচিশ্যন আমি ল'ব বিচৰা নাই, কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও চবে শক্তিশালী হিচাপে আছে, চবে কাম কৰি আছে। গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম। বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব, সক্ৰিয় অংশগ্ৰহণ। আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়াত। আলোচনা কৰিম, আমাৰ MLA সকল, আমাৰ MCLA সকল, আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতাসকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু সেই হিচাপে আমি কাম কৰি যাম। কালি এনডিএৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব। আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম। আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে, আজিও আছে। তো ইলেকশ্যন হৈ গ'ল, খুব হাৰিডলি চব ডিচিশ্যন আমি ল'ব বিচৰা নাই, কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও চবে শক্তিশালী হিচাপে আছে, চবে কাম কৰি আছে। গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম। বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব, সক্ৰিয় অংশগ্ৰহণ। আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়াত। আলোচনা কৰিম, আমাৰ MLA সকল, আমাৰ MCLA সকল, আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতাসকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু সেই হিচাপে আমি কাম কৰি যাম। কালি এনডিএৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব। আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম। আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে, আজিও আছে। তো ইলেকশ্যন হৈ গ'ল, খুব হাৰিডলি চব ডিচিশ্যন আমি ল'ব বিচৰা নাই, কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও চবে শক্তিশালী হিচাপে আছে, চবে কাম কৰি আছে। গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম। বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব, সক্ৰিয় অংশগ্ৰহণ। আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়াত। আলোচনা কৰিম, আমাৰ MLA সকল, আমাৰ MCLA সকল, আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতাসকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু সেই হিচাপে আমি কাম কৰি যাম। কালি এনডিএৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব। আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম। আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে, আজিও আছে। তো ইলেকশ্যন হৈ গ'ল, খুব হাৰিডলি চব ডিচিশ্যন আমি ল'ব বিচৰা নাই, কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও চবে শক্তিশালী হিচাপে আছে, চবে কাম কৰি আছে। গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম। বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব, সক্ৰিয় অংশগ্ৰহণ। আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়াত। আলোচনা কৰিম, আমাৰ MLA সকল, আমাৰ MCLA সকল, আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতাসকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু সেই হিচাপে আমি কাম কৰি যাম। কালি এনডিএৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব। আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম। আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে, আজিও আছে। তো ইলেকশ্যন হৈ গ'ল, খুব হাৰিডলি চব ডিচিশ্যন আমি ল'ব বিচৰা নাই, কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও চবে শক্তিশালী হিচাপে আছে, চবে কাম কৰি আছে। গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম। বিধানসভাত আমাৰ দলৰ
অংশগ্ৰহণ থাকিব, সক্ৰিয় অংশগ্ৰহণ। আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়াত। আলোচনা কৰিম আমাৰ MLA সকল, আমাৰ MCLA সকল, আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতাসকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু সেই হিচাপে আমি কাম কৰি যাম। কালি NDAৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব। আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম। আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে, আজিও আছে। তো ইলেকশ্যন হৈ গ'ল, খুব হাৰিডলি চব ডিচিশ্যন আমি ল'ব বিচৰা নাই, কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও চবে শক্তিশালী হিচাপে আছে, চবে কাম কৰি আছে। গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম। বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব, সক্ৰিয় অংশগ্ৰহণ। আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়াত। আলোচনা কৰিম আমাৰ MLA সকল, আমাৰ MCLA সকল, আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতাসকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু সেই হিচাপে আমি কাম কৰি যাম। কালি NDAৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব। আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম। আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে, আজিও আছে। তো ইলেকশ্যন হৈ গ'ল, খুব হাৰিডলি চব ডিচিশ্যন আমি ল'ব বিচৰা নাই, কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও চবে শক্তিশালী হিচাপে আছে, চবে কাম কৰি আছে। গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম। বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব, সক্ৰিয় অংশগ্ৰহণ। আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়াত। আলোচনা কৰিম আমাৰ MLA সকল, আমাৰ MCLA সকল, আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতাসকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু সেই হিচাপে আমি কাম কৰি যাম। কালি NDAৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব। আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম। আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে, আজিও আছে। তো ইলেকশ্যন হৈ গ'ল, খুব হাৰিডলি চব ডিচিশ্যন আমি ল'ব বিচৰা নাই, কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী